আজি আমি আলোচনা কৰিম মেট্ৰিক পৰীক্ষা বন্ধ হ'ব লাগে নে নালাগে, বন্ধ হ'লে ভাল হ'ব নে বন্ধ নহ'লে আগৰ দৰে চলি থাকিলে ভাল আছিল। তো বৰ্তমান যি শুনা গৈ আছে নিউ এডুকেশ্যন পলিচিত মেট্ৰিক পৰীক্ষা আৰু নাথাকে, বা আমাৰ এডুকেশ্যন মিনিষ্টাৰে হওক নাইবা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক কৈ আছে মিডিয়াত যে মেট্ৰিক পৰীক্ষাৰ গুৰুত্ব আৰু নাথাকে, আগৰ দৰে মেট্ৰিক পৰীক্ষা আৰু নহয়। কেনেকৈ হ'ব? সাধাৰণ স্কুলৰ যি পৰীক্ষা 8 বা 9ৰ যেনেকুৱা পৰীক্ষা সেনেদৰে পৰীক্ষা অনুষ্ঠিত হ'ব। এতিয়া যিমান গুৰুত্ব সহকাৰে মেট্ৰিক পৰীক্ষাটো হয় বা সেৱা যেনেকুৱা সেৱা বোৰ্ডে অনুষ্ঠিত কৰে তেনেদৰে আৰু পৰীক্ষা নহয়। এতিয়া যেনেদৰে 9ৰ পৰীক্ষা হয় ডিষ্ট্ৰিক্ট বোৰ্ডে হওক বা স্কুলৰ তৰফৰ পৰাই সাধাৰণভাৱে যিটো পৰীক্ষা পাতে সেইদৰে মেট্ৰিক পৰীক্ষাও পাতিব। এতিয়া কথা হ'ল কোনটো ভাল আছিল, আগৰ মেট্ৰিক পৰীক্ষা থাকিলে ভাল আছিল নে এতিয়া যদি সাধাৰণ 8, 9ৰ দৰে পৰীক্ষা হয় এইটোত ভাল হ'ব? তা মোৰ ব্যক্তিগত মতামত আগৰ দৰে যেনেকৈ মেট্ৰিক পৰীক্ষা চলি আছিল প্ৰতি বছৰে অনুষ্ঠিত হয়, ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট গুৰুত্ব সহকাৰে লয়, জীৱনৰ প্ৰথম পৰীক্ষা, অভিভাৱকসকলেও গুৰুত্ব সহকাৰে লয় আৰু তেওঁলোকে যথেষ্ট কষ্ট কৰে, যথেষ্ট পঢ়ে, ষ্টাডি কৰে। তো যেতিয়া এই পৰীক্ষাটো নাথাকিব, সাধাৰণ 8, 9ৰ দৰে পৰীক্ষা হ'ব, তেতিয়া ছাত্ৰ ছাত্ৰীসকলে ইয়াক লৈ ইমান কষ্ট নকৰিব, ইমান নপঢ়িব, ষ্টাডি নকৰিব আৰু যিমান ষ্টাডি কম কৰিব সিমানে নলেজ কম হ'ব। তো মই ভাবোঁ যদি মেট্ৰিক পৰীক্ষাটো থাকে তেতিয়াহ'লে আগৰ দৰে পঢ়িব আৰু ল'ৰা ছোৱালীসকলে বহুত জানিব। আৰু এই মেট্ৰিক পৰীক্ষা থকাৰ কাৰণে কি হয়, ল'ৰা ছোৱালীহঁতে 2 বছৰ আগৰ পৰাই 8, 9, 10 2-3 বছৰ আগৰ পৰাই তেওঁলোকে প্ৰস্তুতি আৰম্ভ কৰি দিয়ে। 2 বছৰ আগৰ পৰাই তেওঁলোকে পঢ়া আৰম্ভ কৰি দিয়ে আৰু প্ৰতিটো বিষয়তে ইংৰাজীয়ে হওক, আপোনাৰ ছায়েন্সে হওক বা মেথছে হওক তেওঁলোকে যথেষ্ট কষ্ট কৰে আৰু সেই হিচাপে জনাও হয়। নিজৰ বিদ্যালয়তে হওক, নিজৰ বিদ্যালয়ৰ শিক্ষকে হওক বা আন কোনো শিক্ষকৰ হতুৱাই হওক তেওঁলোকে জানিব বিচাৰে, সেই হিচাপে প্ৰস্তুতি হয়। মেট্ৰিক পৰীক্ষাই কি কৰে, ল'ৰা ছোৱালীক ভৱিষ্যতৰ কাৰণে সাজু কৰে, কষ্ট কৰাৰ এটা অভ্যাস গঢ়ি তোলে। ভৱিষ্যতৰ যোদ্ধাৰ কাৰণে, ভৱিষ্যত জীৱনৰ কাৰণে বা নেক্সট যিবিলাক এক্সাম আহিব, আপোনাৰ হাই ছেকেণ্ডেৰীয়ে হওক বা ডিগ্ৰী বা বিভিন্ন কম্পিটিটিভ যি এক্সাম আছে তাৰ কাৰণে যি কষ্ট কৰাৰ যি প্ৰৱণতা, কষ্ট কৰা বা কষ্ট সহ্য কৰাৰ যি অভ্যাস, সেই অভ্যাসটো গঢ়ি উঠে আৰু নিজকে সেইভাৱে প্ৰস্তুত কৰি লয়। গতিকে মেট্ৰিক পৰীক্ষা থাকিলে ইও এটা ল'ৰা ছোৱালীৰ কাৰণে সুবিধা হ'লহেঁতেন। তো নাজানো কি হয়, ৰাখে নিউ এডুকেশ্যন পলিচিত পৰীক্ষাটো কেনেদৰে পাতে, কি গুৰুত্ব দিয়ে নিদিয়ে, কিন্তু বৰ্তমান মই যিটো ভাবি আছোঁ, মোৰ ব্যক্তিগত মতামত মেট্ৰিক পৰীক্ষাটো থকা হ'লেই ভাল আছিল আৰু থাকিলে ল'ৰা ছোৱালীৰ উপকৃত হ'লহেঁতেন, ল'ৰা ছোৱালীৰ লাভ হ'লহেঁতেন, তেওঁলোকে বেছি পঢ়িলে হয় আৰু বেছি জানা হ'লহেঁতেন। তো মোৰ এইটো ব্যক্তিগত মতামত। আপোনালোকে কি ভাবে, আপোনালোকৰ মতামতো নিশ্চয় জনাব। আজিলৈ ইমানে, নমস্কাৰ।